ক ইমান দেৰি ফোন উঠোৱা নাছিলি যে কি কৰি আছিলি এই কিবা এটা কৰি আছিলো ৰ মই গম পাইছো তই কি কৰি আছ বক্সিং খেলি আছিলি না অলিম্পিক যাবি লাভলিনা হবি লাভলিনা আকৌ কেনেকৈ হ'ম তাইতো সৰুৰ পৰাই প্ৰেক্টিচ কৰে মোৰ এইম বেলেগ ভাঙিম ভাঙিবি কি ভাঙিবি নাক নাক নহয় নাকৰ বাৰেণ্ডা ভাঙিম তহঁতৰ নিচিনা ল'ৰাবোৰৰ অসভ্য আমি কি কৰিলো বে আৰে তহঁতে কৰা নাই মানে তহঁতৰ নিচিনা ল'ৰাবোৰ যিবোৰ অসভ্য কিয় কোনোবাই জেং কৰিলে নেকি বে তোৰ লগত জেং কৰিব জেং কৰিলে নাকৰ নহয় আৰু কিবা কিবি বাৰেণ্ডা ভাঙিম ঐ বাদ দেচোন চিধা চিধিকে ক চিধা চিধিকে প্ৰটেকশ্যন প্ৰটেকশ্যন কিহৰ প্ৰটেকশ্যনে মনত আছে তোৰ সেইদিনাখন যে ৰাতিপুৱাই ছোৱালী এজনী ওলাই যাওঁতে তাইক যে ল'ৰা এটাই অসভ্যালি কৰিলে সেইটো কেছ সেইটোৱে কেছ তাই ভালেই কৰিলে বুজিছ ল'ৰাটোৰ স্কুটিখনকে নলাত পেলাই দিলে এয়াহে বেটি অকলে কাফি এক্সপ'জ কৰি দিলে মই হ'লে এনেকে এক্সপ'জ নকৰিলো হয় তোৰ কিবা কিবি ভাঙি চিঙি এক্সপ'জ কৰি দিলো হয় তোৰ তামাম খং উঠিছে ন খং নুঠিব তই কি কথা ক'ব আহ আৰু সেইদিনাখন মনত আছে তোৰ সেইটো ঘটনা ছোৱালী এজনীক যে ৰেপ কৰিলে তাৰপিছত কি হ'ল মাননীয় উচ্চ ন্যায়ালয়ে কি ৰায়দান দিলে যে অভিযুক্তজন বোলে এছেট কিছে আৰে এছেট সমাজৰ সম্পদ ঠিক আছে বাৰু আমাৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস আছে যেতিয়া ন্যায়টো হ'বই আৰে বাদেচোন সেইবোৰ ৰ মই বাদ কেনেকৈ দিম আৰু আছে ঘটনা সেই যে ছোৱালীজনীয়ে প্ৰেম প্ৰত্যাখ্যান কৰিলে তাৰপিছত কি কৰিলে ল'ৰাটোৱে চল কাটি পেলালে আৰে প্ৰেম প্ৰত্যাখ্যান কৰিলি বুলি এটা কাটি পেলাবি নেকি কোনে অধিকাৰ দিলে তোক আৰে বাহিৰত বোলে কয় women are safe in north east সালা women are safe in north east এই ঘৰৰ ভিতৰতে আমিবোৰ দেখোন সেফ নহয় হে মোমায়েক নে জেঠায়েকৰ ল'ৰাটোৱে এজনী ঘৰতেই দেখোন মাৰিলে আৰু যে কি শুনিম ঐ তহঁতৰ ল'ৰা বুলি ক'বলৈ নিজকে লাজ নালাগে লাগে শুন মাক বাপেকে যেনেকৈ শিক্ষা দিয়ে যে ছোৱালীজনী ভাল হ'ব লাগে তেনেকৈ ল'ৰাবোৰকো শিক্ষা দিব লাগে তহঁতবোৰ ভাল হ মই যোৱাবাৰৰ এপিছডত ক'লো যে আমাৰ এওঁলোক তালিবান নহয় কিন্তু আমাৰ মাজতেই তালিবান আছে আৰু শুন যোৱাবাৰ যে মই ভিডিঅ'টো দিছিলোঁ আৰু এইবাৰৰ ভিডিঅ'টো যদি তই চাই ভাল পাইছ তেন্তে লাইক কৰিবলৈ নাপাহৰিবি অ'কে লাইক আৰু শ্বেয়াৰো কৰিবি আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবি চৰাই চাপৰি চিয়'ৰ ছাবস্ক্ৰাইব কৰি দিম মই আকৌ আহিম নতুন সুখ দুখৰ ঘটনালৈ ডান